कारीगर को हम 5 लाख नहीं 50 लाख देंगे। 50 लाख? हाँ, किसने बनाया ये मुजस्सिमा? किसने बनाया ये मुजस्सिमा? नमस्कार बंधुসকল, আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি আকৌ জংঘলত ফিল্ডটো ল'ম, কিনকিনিয়া বৰষুণ টিপ 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 টিপ। তো ভাবিলোঁ বহুত দিন ভিডিঅ' চিডিঅ' বনা নাই, আজি ভিডিঅ'কে এটা বনাওঁ। তো আজি ভিডিঅ'টোত থাকিব একদম লোকেল চিকেন, একদম পোৱালি মলি লোকেল চিকেন। প্ৰথমতে কুকুৰা ঝাই মেলি ৰেডি আৰু ধুনীয়াকৈ ঝাই লৈছোঁ। সৰু মৰু পোৱালি সৰু নুমবুন থাকে, খুবেই টেষ্টি হ'ব আজি খানাটো। আজি খানা হ'ব গাজৰ লগত। খাব লাগিছিলে গাজ হাঁহৰ লগত, কিন্তু এতিয়া হাঁহটো নাই যে নেপালোঁ, সেইকাৰণে আজি কুকুৰাৰ লগতে একদম গাজটো বনাম ধুনীয়াকৈ টিপটপ। আচ্ছা, কুকুৰা এতিয়া ঝাই মেলি হৈ গ'ল। কুকুৰাটো ধুনীয়াকৈ ধুই ল'ম। এইবোৰ এতিয়া ইয়াতে ধুব লাগিব, জংঘলত খালোঁ এনেকৈ ধুব লাগিব। এইবোৰ পুৰা চাফা একদম বৰষুণ পানী বাগানত একদম মাজত একদম হেৰি মাজত ধুনীয়াকৈ ধুই মেলি কি হৈ গ'ল। এতিয়া কাটিং কৰিব লাগে, কাটিং কুকুৰা হৈ গ'ল। হেৰি কৰি মেলি এতিয়া এইখিনি কাটি ল'ম ধুনীয়াকৈ। পূৰা লেগ পিচ, সৰু কুকুৰানো কি ধুনীয়া, বেছি ডাঙৰ নহয়, কুকুৰা চাইজৰ হ'ব আৰু পূৰা লেগ পিচ ডাঙৰ ডাঙৰ। হৈ গ'ল। তাৰ বুকু বাকী না, বুকু দুফাল মুঠতে অকল। হৈ গ'ল এইখিনিয়ে আজি চিকেনটো। এইটো হৈছে লিভাৰ, তাৰপৰা এইখিনি চিকেন। হা 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 হা, কি মজা লাগিব খাবলৈ আজি। প্ৰথমতে কাটিলোঁ একদম পিঁয়াজ ডাঙৰ ডাঙৰকৈ, যেনেকৈ মন যায় সেনেকৈ কাটিছোঁ আৰু একদম জংঘলত বনোৱা এইখিনি পিঁয়াজ চিয়াজ কাটি আমাৰ ৰেডি হৈ গ'ল এইফালে পিঁয়াজটো। তাৰপাছত এই কলিমতি চ'ত দি দিলোঁ তেল। এই কুকুৰা বনাম যে সেইকাৰণে তেলটো অলপ সৰহকৈ দি লৈছোঁ। গাজত এনেও তেলটো সৰহকৈ লাগে, হাঁহৰ বা গাহৰিৰ লগত বনোৱা হ'লে ইমানকৈ দি দিলেও হ'লে। তাৰপিছত তেলটো দিও হৈ গ'ল। এতিয়া পিঁয়াজ দিম, পিঁয়াজ ধুনীয়াকৈ দি ল'ম। পিঁয়াজ অকণমান সৰহকৈ দিব লাগিব, যিহেতু পিঁয়াজটো দিলে বহুত টেষ্টি হয় খাবলৈ। পিঁয়াজটো অলপ দিলোঁ সৰহকৈ। পিঁয়াজ একদম গৰম সেই পানী শুকাই একদম তেল এৰি ল'ব। যেতিয়া পানী শুকাই যাব পিঁয়াজটো, তাৰপিছত মই চিকেন এড কৰিম ধুনীয়াকৈ, একদম মজাকৈ। জংঘলৰ খানা একদম মজাকৈ আজি বহুত দিনৰ মূৰত আকৌ টেষ্টিং কৰিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। তাৰপিছত আহি গ'ল এয়া আমাৰ নিমখ দি ল'লোঁ অকণমান সোৱাদ অনুযায়ী। নিমখ চিমখ দিয়াৰ পিছত তাৰপিছত হালধি আগতীয়াকৈ দি লৈছোঁ। চব নিমখ হালধি আগতীয়াকৈ দি মিলাই মেলি ধুনীয়া কৰি লৈছোঁ। নিমখ হালধি মিক্স হোৱাৰ পিছত আহি গ'ল এতিয়া আকৌ কুকুৰা পোৱালি লেগ পিচ, ঠেং বুকু পাখিনা হা হা হা, খাবা আৰু পিঁয়াজটো অলপ হৈ হ'ল। তো যি কি নহওক, এক ভিডিঅ'টো মই আপোনালোকক মনত পেলাই দিবলৈ, কোনোবাই যদি গাজ খাম কৰি থাকোঁতে খাম বুলিয়ে হৈ আছে, তো এবাৰ মনত পেলাই দিবলৈ এনেকৈ বনাব। যিহৰ লগত হ'লেও বনাব, গাহৰিৰ লগত বনায়, হাঁহৰ লগত বনায়, যি মাংসৰ লগত হ'লেও বনাই পিনি ট্ৰাই কৰি খাব, মজা পাব। মই চিম্পুলকৈ বনাইছোঁ ৰেচিপিটো। তাৰখিনি হৈ যোৱাৰ পিছত এতিয়া হ'লগৈ। এতিয়া অলপ ঢাকোন মাৰি দিম অকণমান দেৰি কাৰণে। গাজ লৈ লৈছোঁ ধুনীয়াকৈ, গাজটো কাটিম এতিয়া। গাজটো কাটি হৈ গ'ল এতিয়া ধুনীয়াকৈ। তাৰপিছত মাংস এতিয়া 10 মিনিটমানৰ পিছত দিলোঁ, টাইট হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। তো মাংস একদম পূৰা তেল চুপচুপীয়া হৈ গ'ল, পূৰা তেলটো সৰহকৈ দি লৈছোঁ, একদম পূৰা তেলতে পক। তাৰপিছত আহিলে গাজো কাটিলোঁ হাই ফাই লেটেষ্ট মডিফাই ষ্টাইলত। এই হ'লেও ডাঠ নহয় বা অলপ পাতলা এনেকুৱা হ'লে মোৰ খাই ভাল লাগে। মোৰ নিজৰ একদম মজা লাগে খাই, কৰক কৰিলে খাবা কি মজা লাগে। তো এইখিনি ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। তেলটো গাজত একদম ধুনীয়াকৈ ভৰাই চব লগাই মেলি তাৰপিছত হ'বই আৰু খানা।
20 মিনিটমান কাৰণে এতিয়া ঢাকনি লগাই দিম মই। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना। 20 মিনিটমান হোৱাৰ পিছত ঢাকন এয়া উলিয়ালোঁ দেই। চেণ্টটো কিন্তু মজা আহিছে। মাংস কালাৰ মজা, ধুনীয়া সিজি গ'ল, গাজো সিজি গ'ল। মই যোনটো যেনেকৈ খাম বুলি ভাবিছিলোঁ সেনেকৈ হৈ গ'ল। তো লেগ পিছো হৈ গ'ল। এয়া সৰু কুকুৰা পোৱালি লেগ পিচ। খাবাহে খাবা, এই খানাটো আজি বহুত মজা লাগিব একদম পূৰা। হেৰিয়ত কি বুলি কয়, ভিতৰত বনোৱা নাইতো, এইটো বাহিৰত বনোৱা খানা যেনেকৈ হ'লেও মজা লাগে। কিন্তু আজি এইটো খানা মজা হ'ব। এয়া নমালোঁ। তো এইখিনি চিকেন গাছ হৈ গ'ল। তাৰপাছত এইয়া লেটেষ্টেষ্ট মডিফাই ষ্টাইলত লোকে বনাই খায় বিয়েৰ বটলত মাংস, মই বনাই খাইছোঁ তিতাকলা। মানুহটোৱে মই অকণমান আনকমন না কি জানো, কেতিয়াবা নিজকে ভাবিয়ে মাথাটো বেয়া হৈ যায়। তো এয়া তিতাকলা ভৰাই দিলোঁ। চিম্বাত ভৰাই দিলোঁ তিতাকলা, একদম চিম্বাত ভৰাই আজি তিতাকলা খাম। তাৰপাছত লেকচাৰ মাৰোঁতে বস্তু এটা দিব পাহৰি থাকিলোঁ। থাকি গ'লে ইয়াত অলপ মছলা পাত দিবলৈ, মছলা পাত মানে নৰসিংহ পাত। তো পাহৰি থাকিলোঁ দিবলৈ, লাষ্টৰ সময়ত দি লৈছোঁ, গৰম হৈ আছে। তো এইখিনি দি মেলি মই ঢাকি দিম। তেতিয়াও চেণ্টটো ওলাব, মজা চেণ্ট হ'ব। জ্বলি ইভাগে দিয়া হ'লে জ্বলি গ'লে, কিন্তু নজ্বলাকৈ চেণ্টটো মজা হ'ব এতিয়া হওক। তাৰপাছত আৰু এয়া চিকেন হৈ গ'ল, চাকনাটো ধুনীয়াকৈ হৈ গ'ল। লৈ ল'লোঁ পিঁয়াজ দুটা, ভোট জলকীয়া লৈ ল'লোঁ দুটা। তাৰপিছত চিম্বাত বনোৱা তিতাকেলা আধা সিজা। এয়া খানা আজি একদম জংঘলৰ খানা। চিকেনটো টেষ্টিং করছেন বহলে। বেলেগ মজা, বেলেগ মজা। একদম চীনা হাঁহ দি খাম দেই, দেখো বুকু মাংস। তিতাকলা মোৰ খুবেই প্ৰিয়। তিতা মানে মোৰ প্ৰিয় একদম পূৰা একদম, সেইকাৰণে তিতাকলা এটা লৈ লৈছোঁ এইটো। বেলেগ জ্বালা আছে জলকীয়া।
Mm.